নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ CUকি। বন্ধুসকল মনত ৰাখিব হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখা পুথিখনৰ নাম আছিল CUকি। নেক্সট প্ৰশ্নটো হৈছে 2020 চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি টকিঅ'। বন্ধুসকল টকিঅ'ত 2020ত অলিম্পিক খেল অনুষ্ঠিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমখন উপন্যাসৰ নাম কি? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি মৃত্যুঞ্জয়। বন্ধুসকল মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমখন উপন্যাস। নেক্সট প্ৰশ্নটো হৈছে বায়ুৰ আৰ্দ্ৰতা জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ হাইগ্ৰমিটাৰ। বন্ধুসকল হাইগ্ৰমিটাৰ বায়ুৰ আৰ্দ্ৰতা জোখাৰ বাবে ব্যৱহাৰ কৰা সঁজুলি। নেক্সট প্ৰশ্নটো হৈছে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি গোমধৰ কোঁৱৰ। বন্ধুসকল গোমধৰ কোঁৱৰ আছিল প্ৰথম ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তি। নেক্সট প্ৰশ্নটো হৈছে কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। বন্ধুসকল বিশ্বসিংহ হ'ল কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক। নেক্সট প্ৰশ্নটো হৈছে সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ লগত জড়িত? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি আৰ্টিকল 21A। বন্ধুসকল মনত ৰাখিব আৰ্টিকল 21A শিক্ষাৰ লগত জড়িত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতত সংবিধান দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি 26 নৱেম্বৰ। বন্ধুসকল 26 নৱেম্বৰত ভাৰতৰ সংবিধান দিৱস উদযাপন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে নিযুক্ত কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি। বন্ধুসকল মনত ৰাখিব ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্ত কৰে। নেক্সট প্ৰশ্নটো হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ স্বামী বিবেকানন্দ। বন্ধুসকল মনত ৰাখিব স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল। বন্ধুসকল যদি আমাৰ টেলিগ্ৰাম চেনেলত এতিয়ালৈকে জইন হোৱা নাই তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি এতিয়াই জইন হৈ লওক। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম কি? ইয়াৰ উত্তৰ জানিলে তলত কমেণ্ট কৰক। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।